হেল্ল' গাইজ, পুনৰবাৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঠাণ্ডাৰ বতৰ, এতিয়াতো মহানগৰী চাৰিওফালে মেলাই মেলা। ক'ৰবাত যদি গ্ৰন্থমেলা, ক'ৰবাত হৈছে আপোনাৰ বাণিজ্য মেলা, আৰু যদি ক'ৰবাত হৈছে খাদ্য মেলা, ক'ৰবাত হৈছে কিবা অন্যান্য মেলাই বৰ্তমান গোটেই মহানগৰীখন ভৰপূৰ হৈ আছে। বিভিন্ন মেলাসমূহত নগৈও নোৱাৰোঁ, দেখিলেই যাব মন যায়। ঠাণ্ডাৰ বতৰ যিহেতু অলপমান ঘূৰি ফুৰি বেছিয়ে ভাল লাগে। আজি মই গৈছিলোঁ অন্য এখন মেলালৈ। ইয়াত সকলোবিলাক বস্তু নিজে নিজে বনোৱা আছিলে। এইখন আপোনাৰ খনিকৰ মেলা বুলি আছে। ইয়াত ভাবিলোঁ সোমাই যাওঁচোন, কি কি বস্তু আছে অলপমান চাই যাওঁ। সোমাই দেখিলোঁ ইমান ধুনীয়া ধুনীয়া বস্তু আছে। চাওকচোন, এইবিলাক কাঠৰ বস্তু নিজে নিজে বনোৱা, আৰু এখন কাঠৰ গাড়ী তেওঁলোকে নিজেই বনাইছে, হেণ্ডমেড হয়। কিছুমান বস্তু ইমানেই চুই ভাল লাগে, মানে চকু নপৰিলেও চকুটো পৰি যায়। ল'বলৈতো মন যায়, কিন্তু ইমানেই দাম বস্তুবিলাকৰ, সেইকাৰণে অকণমান মনটো কোচ খাই যায়। আৰু এইটো চাওক, কেটলি কিমান ধুনীয়া লাগিছে। মানে ইয়াৰ বস্তুবিলাক মানে ইমান তেওঁলোকে মেহনত কৰিছে নহয় বনাবৰ কাৰণে, মানে কিবা এটা ভাল লাগে, আৰু এইবিলাক চায়ে বেছি ভাল লাগে। আৰু এইকেইখন চাওকচোন, ৱালমেট হয়, কি ধুনীয়াকৈ বনাইছে তেওঁলোকে। বহুত কষ্টও কিন্তু বহুত পৰিছে দেই। মই মানে এনেই প্ৰাইচটো সুধি চালোঁ কিমানমান হ'ব পাৰে। এখনত 20,000, 15,000, 16,000 এনেকুৱা হয়। এইকেইটা চাওক, এইকেইটা অলপমান কম দামৰ হয়। আৰু বাকী কাষতে গ'লোঁ, এখন কিবা পাতি নিচিনা বেগবিলাক। মই ইমান নাজানো এইবিলাক কি হয় কি নহয়, কিন্তু তেওঁলোকে বহুত কষ্ট কৰি বনাইছে। এইখিনি কষ্ট কৰি বনাইছে যিহেতু, সেইকাৰণে ইয়াৰ দামবিলাকো বেছি হয়। এইবিলাক চাওকচোন, চববিলাক তেওঁলোকে হাতেৰে বনোৱা হয়। বেগ আছে, চব এইবিলাক বেগ আছে, পাতি আছে, ঢাৰি আছে, এনেকৈ কিবা কিবি আছে বহুত। আৰু গৈ দেখিলোঁগৈ এটা ইমান ধুনীয়াকৈ এখন গাঁৱৰ দৃশ্য, মানে গাঁৱৰ পৰিৱেশটো, মানে এটা ঘৰ, কেঁচা ঘৰ এটাত মানে কেনেকৈ কি থাকে, মানে গোটেই ঘৰখনৰ বাউণ্ডেৰীৰ পৰা আদি কৰি, মানে এখন জেওৰা হাঁহৰ গঁৰাল এটা পিছ চাইডে, আগ চাইডে আপুনি দেখিব এই ঘৰটোতে কিবা কিবি এইবোৰ লগাই থোৱা আছে। ওচৰতে মানে খেতি কৰা আছে, আৰু এই খেতিত যে পথাৰৰ মাজত যে এনেকৈ চৰাই চিৰিকটি নপৰিবৰ কাৰণে এটা দিয়া থাকে, সেইটোও মানে দৃশ্য তেওঁলোকে ইয়াত উপস্থাপন কৰিছে। আৰু আগলৈ গৈ থাকিলে চাওকচোন, ইয়াত আছে আপোনাৰ এইখন জাপি, আৰু মানে বহুত ধুনীয়া এটা পৰিৱেশ। ওপৰত ঘৰটোত মানে ইমান ধুনীয়াকৈ এইবিলাক দেখাইছে নহয়। এই আপোনাৰ ঘৰৰ ওপৰত যে কোমোৰা, চালি কোমোৰা, এই চালি কোমোৰাবিলাকো মানে ঘৰটোত দেখুওৱা হৈছে। চাওকচোন, বাৰু দেখি থাকিলে বাৰু সঁচাকৈ নালাগেনে এইটো যে একদম গাঁৱৰে ঘৰ এটা হয়। কিন্তু আজিকালি এনেকুৱা ঘৰ খুব মানে কম পৰিমাণে দেখা যায়। তথাপিও সেই যে গাঁৱৰ সেই অনুভৱটো, গাঁৱৰ সেনেকুৱা এটা ঘৰত থকাৰ যিটো মানে অনুভৱ, আচলতে সেইটো আজিকালি নোহোৱা হৈ গৈছে। মানে দেখাত যেনেকৈ ভাল লাগে নহয়, তাত থাকিও তেনেকৈ বহুত ভাল লাগে। ইফালে সিফালে ঘূৰি ফুৰি দেখিলোঁ এগৰাকী শিল্পী আহিছে। আহকচোন, তেখেতৰ অলপমান গানকে উপভোগ কৰোঁ। কোন শিল্পী নামটো নাজানো, কিন্তু আৰু অলপমান বহি মেলি তেওঁৰ গান শুনিলোঁ। ধুনীয়া গান গাইছিলে, শুনকচোন আপোনালোকেও। তৰালী শৰ্মাৰ গান এইটো কাৰ ভাল লাগে বাৰু? মোৰ বেয়া নলগা নহয় দেই, মোৰ ভালেই লাগে এইটো গান। এইটো গানত মোৰ অলপমান ভালেই লাগিলে বাৰু। অলপ টাইম বহিলোঁ, দুইটা গানেই ভাল লগাই গালে, কিন্তু বেছি মেৰমেৰীয়া গানবোৰ গাই থাকিলেও ভাল নালাগে। সেইকাৰণে অলপমান বৰ লাগিলে উঠি আহিলোঁ। আহি পিনি দোকানবিলাক মানে বন্ধই কৰিব লৈছে। এইবিলাক চাওকচোন, সকলোবিলাক তেওঁলোকে নিজে বনোৱা হয়। এইবিলাক লাহে লাহে দোকানবোৰ বন্ধ কৰিছে। আহি পালোঁ, এইখিনি এটা বাঁহৰ কিবা বস্তু বনোৱা হয়। চাওক, ইমান ধুনীয়া লাগিছে বস্তুবোৰ। তাৰপিছত আৰু অলপমান ঘূৰিয়ে আহিলোঁ। আৰু কিনো কৰি থাকিম, বেছি টাইম ৰখি থাকি লাভ নাই, ঠাণ্ডা বতৰ। নেক্সট আকৌ এনেকৈ অন্য এখন মেলালৈ গ'লে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ, বাই।